পাৰে ধৰ্মৰ ভিন্নতা থাকিব পাৰে জাতিৰ ভিন্নতা থাকিব পাৰে সমাজৰ ভিন্নতা থাকিব পাৰে বংশ পৰিয়ালৰ ভিন্নতা থাকিব পাৰে কিন্তু আত্মাৰ ভিন্নতা নাই আত্মা দৃষ্টিত আপোনাৰ মোৰ মাজত কোনো পাৰ্থক্য নাই কিন্তু দেহৰহে বৈষম্যতা আছে তে আত্মা দৃষ্টিত আপোনালোকে বসবাস কৰি থকা চুবুৰীটো বা গাঁওখনত বা অঞ্চলটোত কাৰোবাৰ বিপদ আপদ এটা হ'লে আমি খবৰ লোৱাটো মানৱীয় ধৰ্ম কিন্তু আপুনি যদি মোৰ পৰিয়াল নহয় বংশৰ নহয় সমাজৰ নহয় ধৰ্মৰ নহয় বুলি যদি নাযায় তেতিয়া আপোনাক ঈশ্বৰে বেয়া পাব ঈশ্বৰে কাক ভাল পায় বাইবেলত কৈছে গড লাভছ হিম হু লাভছ হিজ ক্ৰিয়েচন ভগৱানে সেইজনকেই ভাল পায় যি তেওঁৰ সৃষ্টিৰ প্ৰাণীবিলাকক ভাল পায় সেইজনকেই ভাল পায় যি তেওঁৰ সৃষ্টিৰ প্ৰাণীবিলাকক ভাল পায় যিটো কথা সৌ সিদিনা গুৰুজনৰ আগত অৱগত কৰি অসমৰ এগৰাকী মহিলাই মানে সতীসাধী মহিলাই অলৌকিকক লৌকিক কৰি অবাস্তৱক বাস্তৱ কৰি জগতলৈ আদৰ্শ এৰি থৈ গৈছে কোনে ৰাধিকা সতীয়ে গুৰুজনৰ ওচৰত গৈ কৈছিল গুৰুদেৱ মোৰ সতীত্ব গুণৰ প্ৰথম বৈশিষ্ট্যটো হ'ল সকলো ভগৱন্তৰ সৃষ্টিৰ পঞ্চভৌতিক প্ৰাণীত সকলোতে ঈশ্বৰ আছে বুলি জানি মই সকলোকে দয়া মৰম স্নেহ ৰক্ষণাবেক্ষণ কৰোঁ গুৰুজনে কৈছে বৰ সুন্দৰ কথা আৰু কি কৰা স্বামী তপ স্বামী জপ স্বামী কৰোঁ ধ্যান স্বামীৰ কুশল বিনে নিশ্চিন্তু হওঁ আন স্বামী বিনে পৰপুৰুষ সকদাচিতো কামভাৱে নাচাওঁ আৰু কথাক নাপাতোঁ ভাল উপদেশ দিয়া চলাওঁ স্বামীক মাস মধ্যে একবাৰ কৰোঁ ৰতি পালেও আনন্দ নাপালেও নাহি দুখ দৈব্যবশে জীৱা মিলে তাহাঁতে সন্তোষ স্বামীক নুসুধি ক'তো নকৰোঁ গমন স্বামীক নিদিয়া অগ্ৰে নকৰোঁ ভোজন প্ৰাতসে উঠিয়া কৰোঁ গৃহকৰ্ম গণ বাহিৰে ভিতৰে কৰোঁ গোময় সিঞ্চন যদি স্বামী মন্দ কৰ্ম কৰে আচৰণ মিষ্ট বাক্য কৰি তাকো কৰোঁ নিবাৰণ মোৰ স্বামীয়ে যদি মোৰ চকুৰ আগত কিবা বেয়া কাম কৰা দেখোঁ মই ভাল বাক্যৰে মধুৰ বাণীৰে তেওঁক সেই পথৰ পৰা ঘূৰাই অনাৰ যত্ন কৰোঁ গুৰুজনে সুধিলে কিয় বোলে বিবাহ সম্বন্ধে পুৰুষৰ অৰ্ধাংগিনী স্বামী বুলি ধৰ্ম কৰ্ম পাই অৰ্ধকিনী মই যিদিনাই স্বামীৰ লগত বিবাহ পাশত আবদ্ধ হ'লোঁ সেইদিনাই মই তেওঁৰ অৰ্ধাংগিনী হিচাপে পৰিগণিত হ'লোঁ পাপ পুণ্য দুয়োটাৰে অৰ্ধ মই ভোগ কৰিব লাগিব পাপ কৰিলেও মই আধা পাব লাগিব পুণ্য কৰিলেও মই আধা পাব লাগিব বাস্তৱত যেনেকৈ এজন ডাক্তৰে বিয়া কৰা মানুহজনীক আমি ডাক্তৰণী বুলি কওঁ মাষ্টৰে বিয়া কৰাজনীক মাষ্টৰণী বুলি কওঁ আচলতে তেওঁলোক ডাক্তৰণী আৰু মাষ্টৰণী হয় জানো নহয় ডাক্তৰে বিয়া কৰাৰ কাৰণে ডাক্তৰণী মাষ্টৰে বিয়া কৰাৰ কাৰণে মাষ্টৰণী আধা উপাধিটো পাই যায় ঠিক তেনেকৈ আধ্যাত্মিকভাৱে পাপ পুণ্যৰ ভাগো আমি বহন কৰিব লাগে তেতিয়া গুৰুজনে কৈছে বৰ সুন্দৰ হৈছে যোৱা তুমি পানী আনি তিনিটা কাঠিৰ এপল' পানী আৰু এপল' মাটি টেম্বুৱনী জানত পেলাই দিয়া তেওঁ প্ৰথম পলটো লৈ গৈ পেলাই যেতিয়া মানে ব্ৰহ্মপুত্ৰৰ পৰা এপল' পানী লৈ আহিছিল তিনিটা কাঠিৰ এপল' যোগবলৈ 4 আঙুল কমি আহিছিল তেতিয়া গুৰুজনে মাতি আনি সুধিছিল ৰাধিকা তুমি বহুত ভাল কাম কৰিছোঁ বুলি মোৰ আগত ক'লা পিছে তুমি জীৱনত বহুত বেয়া কামো কৰিছা কি কৰিছা মোৰ আগত কোৱা তেতিয়া তেওঁ জীৱনত কৰা বেয়া কামটোৰ বিষয়ে গুৰুজনৰ আগত কি বুলি ক'লে নমস্কাৰ কৰি বোলে শুনি বাপ কৰি আছোঁ মই এক গুৰুত্বৰ পাপ গুৰুদেৱ মই জীৱনত এটা বৰ গুৰুত্বৰ পাপ কৰি থৈছোঁ কি আমাৰ স্বামী এন্তে গৃহে নাহি কয় বহিনী জমাই আহি গৃহে মিলি লয় মোৰ স্বামী নথকা এটা দিনত ভনী জোৱাই আহি আমাৰ ঘৰলৈ আহিল আমাৰ আৰ্থিক অৱস্থা দুৰ্বল নিতৌ ভাত ৰান্ধি পাত কাটি ভাত খাওঁ ভাত ৰান্ধি আছোঁ পাত কাটি দেউতা নাই তাকো কাটি বাকো কাচি দিলোঁ পেলাই পাত কেইখিলামান কাটিবৰ কাৰণে ভিতৰৰ পৰা লৰালৈকে আহি ভনী জোৱাই হাত ফাললৈ কাঁচিখন দলিয়াই দিওঁতে বতাহত উৰণিখন খহি গ'ল কাচি দেওঁতে মূৰ মুখ জমাই দেখিল এহি গুটি পাপ বাপ আমাৰো সিজিল কাচি দিওঁতে বতাহত মোৰ উৰণিখন খহি যোৱাত ভনী জোৱাই মোৰ মুখখন দেখিলে ময়ো ভনী জোৱাইৰ মুখখন দেখিলোঁ গুৰুজনাৰ দিনত জেঠাহুৱেকে ভনী জোৱাইৰ মুখলৈ চাই ভনী জোৱাইকে জেঠাহুকৰ মুখলৈ চাই কথা পতা নিয়মটো কঠোৰ আছিল এতিয়া শিথিল হৈছে কিন্তু উৰণি প্ৰথাটো আজিও আমাৰ সমাজত বিদ্যমান হৈ আছে যে উৰণিটো কিয় ল'ব লাগে জ্যেষ্ঠজনক সন্মানৰ প্ৰতীক স্বৰূপে
গুৰুজনে ক'লে বৰ সুন্দৰ, তোমাৰ এই দুখটো মই খণ্ডন কৰিছোঁ, তুমি যোৱা আকৌ পানী আনা। দ্বিতীয়বাৰ আনিলে 4 আঙুল বেছি হৈ আহিলে। 3টা কাঠিৰ এপল' পানী আৰু এপল' মাটি যুগবলৈ আনি টেম্বনি জানত পেলাই দিয়াৰ লগে লগে বোৱতী নদী বন্ধ হৈ গ'ল। সেই অঞ্চলৰ ৰাইজ বানপানীৰ কবলৰ পৰা মুক্ত হ'ল। আজিও সেই জানটো বৰদোৱাত শান্তি জান হিচাপে পৰিচিত হৈ ৰ'ল। এগৰাকী নাৰীৰ সতীত্ব গুণৰ প্ৰভাৱে যদি এখন বোৱতী নদী সিদিনা গুৰুজনৰ দিনত যদি বন্ধ কৰিব পাৰে, তেতিয়া আমাৰ পৰিয়াল, আমাৰ সমাজ, আমাৰ ঘৰখন, আমাৰ অঞ্চলটো ভাল কৰিব নোৱাৰিব কিয়? এই বিশ্বাস আমি আজি ইয়াৰ পৰা ল'ব লাগিব। গতিকে পৰীক্ষিতে যেতিয়া সকলোকে সন্মুখত দেখা পালে, তেওঁ প্ৰশ্ন কৰিলে, কোৱা দেৱঋষি, কোৱা ৰাজঋষি, কোৱা ব্ৰহ্মঋষি, কোৱা ঋতিজ, কোৱা গণ্যমান্যসকল, কি কৰিলে মই তক্ষকৰ হাতৰ পৰা নিজক বচাব পাৰিম? ৰজাৰ প্ৰশ্ন শুনি প্ৰত্যেকে নিজা নিজা অভিমত আগবঢ়ালে। কোনোৱে ক'লে তপ কৰা, কোনোৱে ক'লে জপ কৰা, কোনোৱে ক'লে যজ্ঞ কৰা, কোনোৱে ক'লে দান কৰা, কোনোৱে ক'লে তীৰ্থ কৰা, কোনোৱে ক'লে স্নান কৰা। নানা ঋষিৰ নানা মত। নানা ঋষিৰ নানা মতে পৰীক্ষিতৰ মৃত্যু ভয় আঁতৰ কৰিব নোৱাৰিলে। কিয়? কাৰণটো একাদশ স্কন্ধ ভাগৱতত গুৰুজনে লিখি থৈ গৈছে। ভগৱানৰ সৃষ্টিৰ 4 মুঠি জীৱৰ ভিতৰত এনেকৈ ঈশ্বৰত ভজনা কৰি, ভক্তি কৰি, ধৰ্ম আচৰণ কৰি মুক্তি পাব পৰা অধিকাৰ মানুহৰ বাদে আনৰ নাই। গীতাত কৈছে, অসংখ্যাত জীৱ আছে সংসাৰৰ ভিতৰে, মনুষ্যকে ভজে আনে ভজিতে নপাৰে। ভগৱন্তৰ 4 মুঠি জীৱ উৰণ বুৰণ গজন ভ্ৰমণৰ ভিতৰত ভগৱন্তক ভজিব পৰা শক্তি মানুহৰ বাদে আনৰ নাই। আপুনি পৃথিৱীৰ য'তেই জন্মগ্ৰহণ নকৰক, যি জাতি কুলতেই জন্মগ্ৰহণ নকৰক, ঈশ্বৰক ভজিবই লাগিব। এইটো মানৱৰ ডাঙৰ কৰ্ম। গতিকে কেনেকৈ ভজিলে আমি মুক্তি পাম, সেই বিষয়ে ভগৱন্তই নিজৰ মুখেদি কৈ গৈছে। আন ধৰ্ম ঋষিৰ মুখে কৰাইলা বেকত, কহিলা আপোন মুখে নিজ ধৰ্ম যত। আমি জীৱশ্ৰেষ্ঠ মানুহ হিচাপে, কোনো জাতিকুল বা কোনো দল সংগঠনৰ কথা নাই, জীৱশ্ৰেষ্ঠ মানুহ হিচাপে আমি ভগৱন্তক কেনেকৈ ভজিলে এই সংসাৰৰ পৰা মুক্তি লাভ কৰিব পাৰিম, সেই বিষয়ে ভগৱন্তই নিজৰ মুখেদি কৈ গৈছে। সেইটোৱে হৈছে কি? ভাগৱত ধৰ্ম, ভক্তি ধৰ্ম, নাম ধৰ্ম। কহিলা আপোন মুখে নিজ ধৰ্ম যত। আজি আপোনালোকে 34 বছৰ ধৰি দিছে, শতবাৰ্ষিকলৈকে যদি আগবাঢ়ি যাব পাৰে, তেতিয়াহ'লে আপোনালোকৰ এই নামঘৰৰ লগত জড়িত কোনো গৃহস্থীৰ ঘৰলৈ, ভৱিষ্যতে এইখন গাঁৱলৈ বৃদ্ধ পিতৃ মাতৃক বৃদ্ধাশ্ৰমলৈ খেদি পঠিওৱা পুত্ৰ, কোনো জীৱ পুত্ৰৰূপে আহিব নোৱাৰিব। স্বামী স্ত্ৰীৰ মাজত মনোমালিন্য ঘটা জীৱ এইখন গাঁৱলৈকে আহিব নোৱাৰিব। শাহু বোৱাৰীৰ মাজত, ককাই ভাইৰ মাজত, সীমাঘৰীয়াৰ মাজত, সমাজৰ মাজত মনোমালিন্য ঘটা জীৱ এইখন গাঁৱলৈকে আহিব নোৱাৰিব। পোহৰৰ ওচৰলৈ যেনেকৈ আন্ধাৰ আহিব নোৱাৰাটো বিজ্ঞানসন্মত সত্য, বাস্তৱ সত্য। যিখন গাঁৱত, যিখন ঘৰত, যিটো পৰিৱেশত ভাগৱতৰ ভক্তি ধৰ্ম প্ৰচাৰ হৈ থাকিব, ভক্তি মানে পোহৰ, তালৈ কোনো জীৱ আহিব নোৱাৰাটো তেনেকৈয়ে সত্য। গতিকে অৱশেষত শুকদেৱে আহি 7 দিন, সময় 7 দিন গণি আছে। পৰীক্ষিতৰ যদি 7 দিন আছে, আমাৰ কেইদিন আছে? আমাৰো 7 দিনে। পৰীক্ষিতক মাত্ৰ বেছ কৰি লৈছে, আমাকে কৈ আছে। গতিকে আজি কি বাৰ? বৃহস্পতিবাৰ নহয়, অহা বুধবাৰলৈকে। আজি বৃহস্পতিবাৰৰ পৰা অহা বুধবাৰলৈকে এই 7 দিনৰ ভিতৰতে আজি ইয়াত আমাৰ বহি থকা সকলোৰে জন্ম আৰু মৃত্যু অৱশ্যম্ভাৱী। এই 7টা দিন বাদ কৰি আমি কোনো জন্মও হ'ব নোৱাৰোঁ, মৃত্যু হ'ব নোৱাৰে। কোনে জানে মই ঘৰ পামগৈ নে নাপাম? পদ্মৰ পত্ৰৰ নীৰ পৰিজেন নুহি থিৰ, সেইমতে জীৱন চঞ্চল। আমাৰ দেহত থকা জীৱটো পদুম পাতৰ পানীৰ লগত তুলনা কৰিছে। বতাহে কোন সময়ত পদুম পাতৰ পানী পেলাই দিব তাৰ যেনেকৈ সিদ্ধান্ত নাই, আমাৰ দেহত থকা জীৱটো কোন পৰিস্থিতিত কেনেকুৱা দুৰ্ঘটনাত গুচি যাব লাগিব তাৰো সিদ্ধান্ত নাই। ভাবিছিলে নেকি জুবিন গাৰ্গে ছিংগাপুৰত গৈ সাগৰৰ মাজত তেওঁৰ জীৱনটো এৰি থৈ আহিব লাগিব বুলি? ভবা নাছিল, সেইটোৱে হৈ গ'ল। গতিকে আপুনি মোৰ তেনেকৈ কোন সময়ত যাব তাৰ কোনো সিদ্ধান্ত নাই। এই কথা জানি দৃষ্টি শক্তি থাকোঁতেই, শ্ৰৱণ শক্তি থাকোঁতেই, ভৰিকেইটা আহিব পৰা শক্তি থাকোঁতেই এনেকুৱা অনুষ্ঠানলৈ নিমন্ত্ৰণ পাৰিলে 10 বন কাটি কৰি আহিব। মাধৱদেৱে কৈছে, তোমাৰ গুণৰ মহিমা দেখিয়া আন যত কামত দূৰতে তেজিয়া থৈলোঁ। সকলো কাম ত্যাগ কৰিব। কিয়? আন কৰ্মে লগাইলে যতে সিও হুৱে বৃথা, জনমো বৃথা হুৱে নুশুনয়ো কৃষ্ণ কথা। আমি যদি জীৱনত কৃষ্ণ কথা নুশুনাকৈ জীৱনটো পাৰ কৰি দিওঁ, বৃথা, আহিল কণা গ'ল কণা। গতিকে আমি ঈশ্বৰৰ কথা শুনিবৰ কাৰণে আহিব লাগিব। আজি এই 2টা দিনত নিমন্ত্ৰণী চিঠি পায়ো কোনোবা ব্যৱসায়ী, কোনোবা লোকে হয়তো নাহিব পাৰে, যে মই 2 দিন ভাগৱত শুনিবলৈ গ'লে মোৰ বহুত লোকচান হ'ব।
গতিকে দুদিনত তেওঁ 50,000 বা 50 লাখ টকা উপাৰ্জন কৰিব পাৰিব, কিন্তু লগত নিব নোৱাৰিব। কোনোবাই নতুন গাড়ী এখন কিনিব পাৰিব এই 2টা দিনৰ ভিতৰত, কিন্তু লগত নিব নোৱাৰিব। সম্পত্তি কিনিব পাৰিব, লগত নিব নোৱাৰিব। যত দেখা ধন শৰীৰৰ সৰ্জন মৰিলে লগে নাযায়। গতিকে লগত নিব নোৱাৰা ধনকে যাতে আমি ঘটি থাকিব লগা নহয়, লগত নিয়া ধন ঘটিবলৈ আমি আহিব লাগিব। পৰকালৰ ধন মাধৱৰ নাম, তাক লোৱা গলে বান্ধি, ঐত এটিক্ষণে এৰা আলজাল পাছে মৰিবা হাকানি। আমাৰ পাৰ্থিৱ ধন টকা পইচা গাড়ী মটৰে আমাৰ শৰীৰটো সুস্থকৈ ৰাখিব নোৱাৰে। আপোনাৰ 10খন গাড়ী থাকিব পাৰে, 10টা পকা ঘৰ থাকিব পাৰে, বহুত সম্পত্তি থাকিব পাৰে, কিন্তু এই শৰীৰটো সুস্থ নাথাকিবও পাৰে, মনটো আনন্দত নাথাকিবও পাৰে, পৰিয়ালত মিলাপ্ৰীতি নাথাকিবও পাৰে। পাৰ্থিৱ ধন টকা পইচাই আমাক এইখিনি আনি দিব নোৱাৰে, জীৱক গতি দিব নোৱাৰে। সেইকাৰণে এই পাৰ্থিৱবিলাক মিছা বুলি গুৰুজনে আমাক কৈছে। আন যত হবে মিছা ভক্তিৰ অভাৱে। গতিকে আমি দৈনন্দিন জীৱন যাতে 1 ক্ষণ 4 মিনিট সময় যাতে আমি ভগৱানৰ কথা শুনা কোৱা আৰু গোৱাৰ কাৰণে দিব পাৰোঁ, তাৰ পানী আমাৰ প্ৰত্যেক ঘৰৰ পৰিয়াল আৰু সমাজৰ লোকসকল যাতে সজাগ হ'ব পাৰে, তাৰ বাবে এই ভাগৱতৰ পৰা আমি সেই আদৰ্শখিনি লৈ যাব লাগিব। গীতাত কৃষ্ণই অৰ্জুনক উদ্দেশ্যি কৈছে, আৰু হেৰা শুনা তুমি একবিনে নহ দুই, অবিদ্যা মায়াত ভিন্ন দেখি। হে অৰ্জুন, তুমিয়ে মই একেটাই। মায়াত থকাৰ কাৰণে মানুহে আমাক দুটা বুলি ভাবে। মোৰ অংশ জীৱ তুমি, মই আত্মা অন্তৰ্যামী, এহি হেতু তুমি মই সখী। তুমি মোৰ অংশ জীৱ, সেইকাৰণে তুমিয়ে মই সখী। অৰ্জুনৰ লগত যদি সখী আমাৰ লগত হয়নে নহয়? আমি কাৰ জীৱ? তোমাৰে সেই অংশ আমি যত জীৱ যাক। আমিও ভগৱানৰ অংশ, আমাৰ লগতো ভগৱান সখী হৈ আছে। অৰ্জুনক মাত্ৰ বেছ কৰি লৈছে, আধাৰ কৰি লৈছে, আৰু কৈছে সাৰথীৰ কহোঁ ভেদ, লোৱা তাৰ পৰিছেদ, আনে নজানয় মহামতী, যিগোটা যে মহাৰথী ৰথেশ্বৰী কৰাগতি, ৰথ কোনো চলাৱে সাৰথী। তুমি যিখন ৰথত উঠি মহাৰথী হিচাপে যুদ্ধত অৱতীৰ্ণ হৈছা, কৰ্মত অগ্ৰগতি হৈছা, সেই ৰথখন কিন্তু মই পৰিচালনা কৰি আছোঁ, সৰ্বতো সময়তে মনত ৰাখিবা। সতৰ্ক কৰি দিছে। অৰ্জুনক কোৱাৰ চলৰে আমাক কৈছে, বুজিছেনে? সাৰথীৰ কহোঁ ভেদ, লোৱা তাৰ পৰিছেদ, আনে নজানয় মহামতী, যিগোটা যে মহাৰথী ৰথেশ্বৰী কৰাগতি, ৰথ কোনো চলাৱে সাৰথী। অৰ্জুনৰ ৰথখন যদি কৃষ্ণই চলাইছে, আমাৰ ৰথখন কোনে চলাইছে? আমাৰ ৰথখনৰ নাম কি? দেহ ৰথ, ঘোঁৰা মন, ইন্দ্ৰী প্ৰাণ সেনাগণ, বিষয় অৰণ্য ভৈলতা। আজি আমাৰ সমাজত বহুত মানুহে গীতাৰ মতে এই দেহটোক ৰথৰ লগত তুলনা কৰিছে, মনটোক ঘোঁৰাৰ লগত তুলনা কৰিছে, আৰু 10 ইন্দ্ৰিয়ক সৈন্য সামন্তৰ লগত তুলনা কৰিছে, আৰু বিষয়ক অৰণ্যৰ লগত তুলনা কৰিছে। আমি বিষয়ৰ চিন্তাত আজি আমাৰ সমাজৰ মানুহ ইমানেই বিমুগ্ধ হৈ গৈছে যে যিজন থকাৰ কাৰণে মই চকুৰে দেখিছোঁ, কাণেৰে শুনিছোঁ, মুখেৰে খাইছোঁ, হাতেৰে কৰিছোঁ, ভৰিৰে গৈছোঁ, অৰ্থাৎ মই জীয়া মানুহ হৈ আছোঁ, সেইজনৰ কথা শুনিবলৈ, সেইজনৰ কথা ভাবিবলৈ, সেইজনৰ কৰ্ম কৰিবলৈ, সেইজনৰ ঠাইলৈ যাবলৈ আজি আমাৰ বহুতৰ সময় নাই। তেতিয়াহ'লে আমাৰ ৰথখন ভালকৈ নচলিব দেই। ঘূণে ধৰিব কেনেকৈ? অৰ্শ, গুল্ম, পিত্ৰ, কেঁচুমূৰীয়া, মূৰৰ বিষ, পেটৰ বিষ, দাঁতৰ বিষ, কঁকাল বিষ, ভৰি বিষ, কাৰ কি আছে আৰু। আপোনালোকৰ শৰীৰত যদি কিবা বেমাৰে অৱস্থান কৰিছে, তাৰ কাৰণে মনক দায়ী কৰিছে ভাগৱতে। মনে পাপ কৰে যায় লাগয় জীৱত, সিকাৰণে জীৱে দুখ ভুঞ্জে সংসাৰত। আজি মনক সদাচাৰ কৰিব নোৱাৰাৰ কাৰণে দুৰাচাৰ মনৰ কবলত পৰি আমাৰ বহুত উঠি অহা প্ৰজন্মই নাখাবলগীয়া খাইছে, নকৰিবলগীয়া কাম কৰিছে, নাযাবলগীয়ালৈকে গৈছে, যাৰ কাৰণে তেওঁলোকক ভগৱানে দিয়া 100 বছৰ ভোগ নকৰাকৈ আমাৰ মাজৰ পৰা বিদায় লৈছে। আমাক সকলোকে ভগৱন্তই 100 বছৰ দি পঠিয়াইছে। মনুষ্যৰ আয়ুষত বৰিষ সংখ্যাত, মানুহ মাত্ৰেই মই 100 বছৰ দিছোঁ, কিন্তু গুৰুৰূপে মই ভাগৱতত সকলো নিয়ম নিবন্ধ কৰি আহিছোঁ। তোমালোকে যদি ভাগৱত শুনি নিয়ম মানিব পাৰা, মই দিয়াতকৈ আয়ুস বঢ়াব পাৰিবা, আৰু যদি নুশুনা, মই দিয়াতকৈ আয়ুস কমি যাব। তোমালোকৰ শৰীৰ মানে ৰোগ ব্যাধিৰে ভৰি পৰিব। গতিকে আমি ভাগৱত যেতিয়ালৈকে শুনাব নোৱাৰিম, শুনিব নোৱাৰিম, তেতিয়ালৈকে আমি নিজক কেতিয়াও ৰোগমুক্ত কৰি ৰাখিব নোৱাৰোঁ, মনটো শুদ্ধ কৰি ৰাখিব নোৱাৰোঁ, আৰু আয়ুস বঢ়াব নোৱাৰোঁ। তেতিয়াহে আমাৰ জন্ম ধৰাৰ সাৰ্থকতা হ'ব। আমাৰ জন্ম ধৰাৰ তেতিয়াহে সাৰ্থক। পুথিগত জ্ঞানে আমাক কেতিয়াও প্ৰকৃত মানৱ সম্পদ হিচাপে গঢ়ি তুলিব নোৱাৰে। যাৰ কাৰণে প্ৰাচাত্য শিক্ষাবিদ কৈছে, ফৰ অল ৰাউণ্ড ডেভেলপমেণ্ট অফ ষ্টুডেণ্ট ৰিলিজিয়াছ এডুকেশ্যন ইজ এছেঞ্চিয়েল।
এজন ছাত্ৰক পূৰ্ণাংগ ছাত্ৰ হিচাপে মানৱ সম্পদ হিচাপে গঢ়িবলৈ হ'লে পুথিগত জ্ঞানৰ লগত ধৰ্মীয় শিক্ষা যোগ দিব লাগিব আৰু ৰুচুই কৈছে দি ৰিলিজিয়াছ এডুকেশ্যন শুড বি ইনক্লুডেড ইন দ্য কাৰিকুলাম বিকজ ইট ইজ থ্ৰু ৰিলিজন দেট দি ফেক্ট অফ ইউথ কেন বি সেট অন দ্য ৰোড টু দ্য এবছলুট ভেলুজ ট্ৰুথ বিউটি এণ্ড গুডনেছ সত্য শিৱ সুন্দৰক আৰাধনা কৰিবলৈ হ'লে পুথিগত জ্ঞানৰ লগত ধৰ্মীয় আৰু আধ্যাত্মিক শিক্ষা যোগ দিবই লাগিব গতিকে অন্যথা আমি কেতিয়াও আজি আপোনালোকে দেখিছে বহুত পিতৃ মাতৃয়ে ল'ৰা ছোৱালীক পঢ়ুৱাই কাৰোবাক মাষ্টাৰ ডিগ্ৰী কাৰোবাক ডক্টৰেট কাৰোবাক ডাক্তৰ ইঞ্জিনিয়াৰ অফিচাৰ প্ৰবক্তা আদি বহুত উচ্চ পদস্থ বিষয়ত চাকৰি কৰাৰ যোগ্যতা অৰ্জন কৰি দিছে কিন্তু আপোনালোকৰ নকাটনি গাঁৱৰ দৰে ভাগৱতৰ দৰ্শন নজনাৰ কাৰণে সেইসকল কোৱালিফাইড সেইসকল বহুত উচ্চ পদস্থ বিষয়ত চাকৰি কৰা সন্তানে আজি আমাৰ সমাজলৈ কি আদৰ্শ হৈছে যে আনন্দ দূৰৰ কথা জন্মদাতা বৃদ্ধ পিতৃ মাতৃক বৃদ্ধ বয়সত কেনেকৈ সেৱা শুশ্ৰূষা মৰম চেনেহ লালন পালন কৰিব লাগে তাৰ বিপৰীতে বৃদ্ধাশ্ৰমলৈ খেদি পঠিয়াইছে গতিকে আপোনালোকৰ গাঁৱে যদি এই আদৰ্শটো অব্যাহত ৰাখে ইয়ালৈ তেনেকুৱা জীৱ কেতিয়াও আহিব নোৱাৰিব অৱশেষত শুকদেৱে যেতিয়া প্ৰথম স্কন্ধৰ পৰা দ্বাদশ স্কন্ধ ভাগৱত পৰীক্ষিত শুনালে দ্বাদশ স্কন্ধ ভাগৱত শুনাৰ লগে লগে তেওঁ ব্ৰহ্মজ্ঞান প্ৰাপ্ত হৈ গ'ল মই ইমান সময় মৰিম বুলি যিটো ভয় কৰি আছিলোঁ তাৰ দেখোন মৃত্যুৱেই নাই অৰ্থাৎ আমাৰ জীৱৰ মৃত্যু নাই মৃত্যু কাৰ আছে দেহৰেহে ধৰ্ম জনম মৰণ দেহৰহে জন্ম মৃত্যু আছে জীৱৰ কি আছে সংস্কাৰ আৰু গতি এই গতি দুটা এটা ঊৰ্ধ্বগতি এটা অধোগতি আমাৰ গতিটো কেনেকুৱা হ'ব গীতাত অৰ্জুনক কৈছে যেন জোকে তৃণ পাইলে এৰয় অপৰ জীৱৰ দেহৰ জানা সেহি পতন্তৰ আমাৰ দেহত থকা জীৱটো চীনা যুগৰ লগত তুলনা কৰিছে এটা চীনা যুগে মুখৰ আগত আন এডাল বন নোপোৱালৈকে পিছৰডাল এৰি নিদিয়ে ঠিক আমাৰ দেহত থকা জীৱটোৱে আন এটা দেহ নোপোৱালৈকে এইটো দেহৰ পৰা ওলাই নাযায় দ্বিতীয় এটা উপমা দিছে যেন নৱ বস্ত্ৰক পুৰুষে পিন্ধে আগ পুৰাতন বস্ত্ৰ পাছে কৰে পৰিত্যাগ আপুনি ফটা চোলা এটা পিন্ধি আছিল বজাৰৰ পৰা নতুন এটা অনাৰ লগে লগে আমি পুৰণাটো পেলাই যেনেকৈ নতুনটো পৰিধাৰণ কৰোঁ ঠিক তেনেকৈ আমাৰ দেহত থকা জীৱটোৱে এই পুৰণা দেহটো এৰি নতুন দেহলৈ যাব গতি দুটা হয় ঊৰ্ধ্বগতি হয় অধোগতি আপুনি আপোনাৰ দেহত থকা জীৱটো ওপৰলৈ পঠিয়াব নে তললৈ পঠিয়াব সেই দায়িত্ব আপোনালোকৰ দাৰ্শনিক পণ্ডিতে কৈছে ইউ আৰ দ্য ক্ৰিয়েটৰ অফ ইয়ৰ অউন ডেষ্টিনি আপোনাৰ ভাগ্যখন আপুনি নিজে গঢ়িব লাগিব আপোনাৰ পৰিয়ালটো আপুনি ভাল কৰিব লাগিব আপোনাৰ ঘৰখন আপুনি ভাল কৰিব লাগিব আপোনালোকৰ সমাজখন আপোনালোকে ভাল কৰিব লাগিব আনে কৰিব নোৱাৰে মাধৱদেৱে সেইকাৰণে ঘোষাত লিখিছে আপুনি আপোনাৰ শত্ৰু আপুনি আপোনাৰ মিত্ৰ আপুনি আপোনাৰ ৰাখে মাৰে হৰিক নভজি নৰে আপুনি হৈ নষ্ট হৰি ভজি আপোনাক কটাই আপোনালোকে যদি এই ভাগৱত শাস্ত্ৰ বছৰি শুনি থাকে আপোনালোকৰ সকলো জীৱ সংস্কাৰ হৈ যাব সংস্কাৰী জীৱই জীয়াই থাকোঁতে শান্তি পাব মৰিলে সদ্গতি পাব মনত ৰাখিব এইটো কেৱল ধৰ্ম দৰ্শনেই নহয় বিজ্ঞানেও স্বীকাৰ কৰিছে আমাৰ পৃথিৱীৰ উপৰিভাগত যি বায়ুমণ্ডল আছে ইয়াক ঘনত্বৰ ওপৰত নিৰ্ভৰ কৰি বিজ্ঞানে প্ৰধানকৈ তিনিটা স্তৰত ভাগ কৰি দেখুৱাইছে টপস্ফিয়াৰ টেটস্ফিয়াৰ আইনস্ফিয়াৰ আইনস্ফিয়াৰক আটাইতকৈ ওপৰৰ স্তৰ বৈতৰণী নদী বুলি কল্পনা কৰা হৈছে ভাগৱত শুনা জীৱ ইমান নিৰ্মল হৈ যাব প্ৰয়াণৰ পিছত ৰকেটৰ দৰে তিনিটা লেয়াৰ ভেদ কৰি 14 ব্ৰহ্মাণ্ডৰ বাহিৰত বৈকুণ্ঠত শুদ্ধ জীৱ ভকতৰ কাৰণে নিৰ্মাণ কৰি থোৱা বৈকুণ্ঠত অৱস্থান কৰিব আৰু ঘূৰি আহিব নালাগে দেই মনত ৰাখিব ভাগৱত শুনিবলৈ কিয় আহিব লাগে জন্ম ৰহিত কাৰণে জন্ম হ'লে মানে গৰ্ভৰ যান্ত্ৰণা আৰু মৃত্যুৰ ভয়ে পিছে পিছে খেদি থাকিব আমি জন্ম ৰহিতৰ হ'ব কাৰণে ভাগৱত শুনিব লাগিব যদি আপোনালোকে ভাগৱত নুশুনে তেতিয়া তিনিটা লেয়াৰত ঘূৰি থাকিব লাগিব পুনৰপি জনমম পুনৰপি মৰণম হৈ থাকিব লাগিব আপোনাৰ পাৰ্থিৱ ধন টকা পইচা গাড়ী মটৰ পকা ঘৰ দুৱাৰে আমাৰ জীৱক গতি দিয়াত সহায় কৰিব নোৱাৰে আপুনি যিমান দামী কাপোৰ নিপিন্ধক মলি পৰিবই মলি গুচাবলৈ চাবোন চাৰ্ফ ব্যৱহাৰ কৰিবই লাগিব মই দামী কাপোৰ পিন্ধিছোঁ বুলি কোনোবাই যদি চাবোন চাৰ্ফ ব্যৱহাৰ নকৰে তেওঁৰ দামী কাপোৰখনৰ পৰা মলি নিজে আঁতৰ নহয় এইটো যেনেকৈ বাস্তৱ সত্য মই এই নকাটনি গাঁৱৰ আটাইতকৈ ধনৱন্ত বিদ্যাৱন্ত শ্ৰীমন্ত গুণশালী বুদ্ধিমন্ত বুলি ভাবি যদি দুদিনীয়া কাৰ্যসূচীত ভাগৱত শুনিবলৈ নাহে তেওঁৰ সেই কলিমল মায়ামলৰ পৰা তেওঁ নিজক মুক্ত কৰিব নোৱাৰিব তেওঁ এই তিনিটা লেয়াৰৰ ভিতৰত ঘূৰিয়ে থাকিব লাগিব গতিকে অৱশেষত শুকদেৱে আহি এই একাদশ স্কন্ধ ভাগৱতত পৰীক্ষিতক কোৱাৰ চলে আমাক কৈছে যে ভগৱন্তই উদ্ধৱক যোৱাৰ আগত কৈছে সখা তোমাৰ জীৱন শৈলীৰ যিমানখিনি প্ৰয়োজনীয় দিশ মই তোমাৰ কাৰণে প্ৰতিষ্ঠা কৰি থৈ আছোঁ উদ্ধৱে দাবী কৰিছিল কি বুলি
যে প্ৰভু মই এতিয়া জানিব পাৰিছোঁ, ইংগিততে বুজি পাইছোঁ তুমি মোক এৰি যাব ওলাইছা, তুমি দেৱকাৰ্য সাধন কৰি মোক এৰি যাব ওলাইছা, গতিকে তুমি মোক এৰি থৈ গ'লে নহ'ব, মোকো তোমাৰ লগত লৈ যাব লাগিব। তেতিয়া কৃষ্ণই হাঁহি পেলাই কৈছে, সখা তুমি ঠিকেই কৈছা। আৰু তেওঁ কৈছে, তুমি মোৰ বৰদেউতাৰ ল'ৰা বসুদেৱৰ পুতেক, আৰু মই তোমাৰ খুৰাৰ ল'ৰা দেৱভাগৰ পুতেক মই উদ্ধৱ। বংশৰ ফালৰ পৰা তুমি মোৰ ককাই ভাই, আৰু ভক্তিৰ দিশত তুমি মোৰ আৰাধ্য দেৱ, গতিকে তুমি মোক অকলে এৰি থৈ গ'লে নহ'ব, মোকো লগত লৈ যাব লাগিব। তেতিয়া কৃষ্ণ, আৰু তোমাৰ অবিহনে মই এক খন্তেকো থাকিব নোৱাৰোঁ। তেতিয়া কৃষ্ণই উদ্ধৱক কৈছে, সখা তুমি ঠিকেই কৈছা, কিন্তু তোমাক যদি মোৰ কাৰণে লৈ যাওঁ তেতিয়াহ'লে মই যি লক্ষ্য আৰু উদ্দেশ্য লৈ ইয়ালৈ আহিছিলোঁ এই সকলো ভ্ৰষ্ট হৈ যাব। গতিকে তুমি আমি দুয়ো গ'লে মিলিব অনৰ্থ, লুপ্ত হ'ব জ্ঞান ইটো ভকতিৰ পথ, ভক্তিৰ পথটো লুপ্ত হৈ যাব। ফলত কি হ'ব? অধৰ্মে পিৰিব লোক যাইবে অধুগতি, ভকতিকৰ ৰাখি তুমি থাকিও সম্প্ৰতি। তুমি ভক্তিৰ পথটো প্ৰৱৰ্তন কৰি থাকা, মোৰ এই মহাবাক্য নচাৰিবা তুমি, শ্ৰৱণ কীৰ্তন প্ৰৱৰ্তায়া থাকা তুমি। শ্ৰৱণ কীৰ্তন ধৰ্ম প্ৰৱৰ্তন কৰি থাকা। আজি আপোনালোকৰ উদ্যোক্তাসকলে উদ্ধৱৰ কাম কৰিছে দেই, শ্ৰৱণ কীৰ্তন দুদিনীয়া কাৰ্যসূচীত ইমানবিলাক আত্মাক মাতি আনি ঈশ্বৰৰ কথা শুনি জন্ম জন্মান্তৰৰ কাৰণে অক্ষয় পুণ্য অৰ্জন কৰাৰ কাৰণে আমাক সুবিধা দি দিলে। ফলত সেই উদ্যোক্তাসকলৰ কি হ'ব? পৰোপকাৰে পুণ্য। মাইক্ৰফোন ব্যৱহাৰ কৰিছে, পইচা বেছি খৰচ কৰিছে, পুণ্যৰ মাত্ৰাও বেছি হৈছে। ভাগৱতত কৈছে, একজনে যদি নাম ওচৰৈ শুনে মানে পাপ সবাৰো হৰৈ। মানুহটো দূৰৰ কথা, মূৰ ভক্ত জৈত্য থাকে উদাৰ চৰিত্ৰ, কীট পতংগ কুশিটো কৰে পবিত্ৰ। এই অঞ্চলৰ আপোনালোকৰ এই নকাটনি গাঁৱেই নহয়, এই অঞ্চলৰ সকলো মানে জীৱ জন্তু পৰ্যন্ত মুক্ত হৈ যাব, মানে জগতৰ প্ৰদূষণ বায়ু সংশোধন হৈ যাব। আপোনালোকৰ এটা কাৰ্যসূচীয়ে যদি জগতৰ উপকাৰ কৰে, সেৱকীসকলৰ কি হ'ব? পৰোপকাৰে পুণ্য, মহাপুণ্য আপোনালোকৰ অৰ্জন হ'ব। গতিকে কৈছে যে তোমাৰ জীৱনশৈলীৰ যিমানবিলাক প্ৰয়োজনীয় দিশ মই তোমাৰ মানে দি থৈ আহিছোঁ, তোমাৰ কাৰণে পুণ্যভূমি প্ৰতিষ্ঠা কৰি থৈ আহিছোঁ, তোমাৰ কাৰণে মানে সত্ৰ প্ৰতিষ্ঠা কৰি থৈ আহিছোঁ, তোমাৰ কাৰণে বৈকুণ্ঠ প্ৰতিষ্ঠা কৰি থৈ আহিছোঁ, তোমাৰ কাৰণে তীৰ্থ প্ৰতিষ্ঠা কৰি থৈ আহিছোঁ, আৰু প্ৰয়াণৰ পিছত মই তোমাৰ মাজতেই থাকিম। নিশ্চয় কৰি কহোঁ শুনা সাৱধানে তুমি, ভকত যি স্থানে থাকে সেই পুণ্যভূমি। আজি যদিও আমি নকাটনি নামঘৰত আছোঁ, আমি পুণ্যভূমিত আছোঁ, আমি পুণ্যভূমিত আছোঁ। আৰু এই পুণ্যভূমিত ভক্তসকলে য'ত ঈশ্বৰ কৃষ্ণ শ্ৰৱণ কীৰ্তন কৰিব, শ্ৰৱণ কীৰ্তন মোৰ কৰে যত্ৰ যত্ৰ, দ্বিতীয় বৈকুণ্ঠ সিটো তাকে বোলে সত্ৰ। আজি আমি দ্বিতীয় বৈকুণ্ঠত আছোঁ, সত্ৰত আছোঁ। নাৰদক কৈছে, নহং তিষ্ঠামি বৈকুণ্ঠে যোগীনাং হৃদয়ে নচ, মদ ভক্তা যত্ৰ গায়ন্তী তত্ৰ তিষ্ঠমি নাৰদ। মোক বৈকুণ্ঠত বিচাৰি নাপাবা নাৰদ, যোগীৰ হৃদয়তো মই নাথাকোঁ, মোৰ ভকতে য'ত মোৰ গুণ নাম লয় মই তাতেই থাকোঁ। এইটো হিন্দু দৰ্শন নহয়, বাইবেলত কৈছে, হুৱেৰ টু অৰ মোৰ এছেম্বল, যি ঠাইত দুজন বা তাতকৈ বেছি মানুহ গোট খায়, ইন মাই নেম, মোৰ নাম লয়, আই এম দেয়াৰ, মই তাতেই থাকোঁ। আজি ইয়াত ভগৱান বিদ্যমান হৈ আছে, আৰু উদ্ধৱক কৈছে, ময়ো প্ৰায়ণৰ পিছত তোমাৰ মাজত থাকিম। ক'ত থাকিম? তিৰুদ্ধায় প্ৰবিষ্টু অয়ম শ্ৰীমদ ভাগৱত নৰ্বম তে নয় বাংময় মূৰ্তি প্ৰত্যক্ষ বৰ্ততে হৰৈ, শ্ৰৱণাত সেৱনাত দৰ্শনাত পাঠাত পাপনাশী। মই শব্দ ব্ৰহ্মৰূপে ভাগৱতত থাকিম। সেই ভাগৱত যদি সেৱা কৰিব পাৰা, সেই ভাগৱত যদি দৰ্শন কৰিব পাৰা, সেই ভাগৱত যদি শুনিব পাৰা, সেই ভাগৱত যদি পঢ়িব পাৰা, তোমাৰ চব পাপ মই নাইকিয়া কৰি দিম। কি পাপ? পাপ আমি দেখুৱাই দিয়া বস্তু নহয়, মনৰ কিছুমান বেয়া গুণৰ সমষ্টি, দাৰ্শনিকৰ অভিমত, কুবুদ্ধি, অসৎ চিন্তা, অসৎ ভাৱনা, অসৎ পৰিকল্পনা, কুসংস্কাৰ, অন্ধবিশ্বাস, মনৰ সংকীৰ্ণতা, কুপৰম্পৰা, এইবিলাক পাপ। এই বেয়া ভাৱবোৰ যাৰ মনত থাকিব তাৰ কৰ্ম আদৰ্শ বেয়া হ'ব। গতিকে আমি ভাগৱত শুনি বেয়া এৰি ভাল ল'বৰ কাৰণে আহিব লাগিব। আৰু ক'লে যে তোমাক মই যিমানখিনি জ্ঞান যুগ, কৰ্মযুগ, ভক্তি যুগ সকলো কথা মই ক'লোঁ, এতিয়া তোমাৰ কি অনুভৱ হৈছে মোৰ আগত কোৱা, আৰু কিবা যদি জানিবলৈ মন আছে মোক কোৱা, মই সকলো তোমাৰ সংশয় দূৰ কৰি থৈ যাম। গতিকে এই কথা কোৱাৰ লগে লগে উদ্ধৱে কি অনুভৱ হ'ল? ভগৱানে তেওঁক জীৱন্ত কালত কোৱা জ্ঞানযোগ, কৰ্মযোগ, ভক্তি যুগৰ কথা শুনি তেওঁৰ কি অনুভৱ হ'ল, সেই অনুভৱৰ কথা আজি এই পাঠত আমাক দাঙি ধৰিব। গতিকে উদ্ধৱৰ দৰে আমাৰ অনুভৱ হৈছেনে নাই, আজি আমি ইয়াৰ পৰা আলোচনা কৰিম। মই পদবন্ধে আলোচনা কৰিম। এই একাদশ স্কন্ধ উদ্ধৱ কৃষ্ণৰ সংবাদৰ মাজেদি
আমাক ভাগৱতে কি ক'ব বিচাৰিছে ইয়াৰ পৰা আমি জানিবলগীয়া বুজিবলগীয়া শিকিবলগীয়া আৰু আমাৰ পৰিয়ালক জনাবলগীয়া উঠি অহা প্ৰজন্মক জনাবলগীয়া বুজাবলগীয়া শিকাবলগীয়া কি দিশ ইয়াত সোমাই আছে মই তাৰ ওপৰত আলোচনা কৰিম এই আলোচনা প্ৰসংগত যদি আপোনাৰ কিবা সংশয় থাকে প্ৰশ্ন কৰি সংশয়টো দূৰ কৰি ল'ব কাৰণ আমাৰ ভাগৱতত কৈছে কথা শুনি লেখে গুছে মনৰ সংশয় কৃষ্ণৰ সেৱাত ৰতি তেবে সেৱা হয় আপুনি যিটো কথা খাটাংকৈ নাজানে আনক নকব কাৰণ আপুনি নজনা কথা এটা আনক কৈ আপুনিও দুখত পৰিব আৰু শুনাজনো বিপদত পৰিব গতিকে কিবা সংশয় থাকিলে জনাজনৰ পৰা শিকি ল'ব শিকি লৈ শুদ্ধ কথাটোহে আপোনালোকে সমাজত প্ৰতিষ্ঠা কৰিবলৈ যত্নপৰ হ'ব গতিকে ভগৱন্তৰ মুখৰ এই আশ্বাসবাণী শুনি উদ্ধৱে কি ক'লে আমি এতিয়া আলোচনা কৰিম কৃষ্ণ